Hi guys, welcome back to my YouTube channel. আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ জলফাই জ্বলা আচাৰ। জলফাই আচাৰ বনাবৰ কাৰণে মই লৈ লৈছোঁ ইয়াত জলফাই আৰু জলফাইখিনি মই প্ৰথমতে বইল কৰি ল'লোঁ আৰু বইল কৰি মই এনেকৈ কাটি লৈছোঁ, অলপ অলপকৈ কাটি লৈছোঁ জলফাইকেইটা। আৰু ইয়াত লৈ লৈছোঁ মই মছলা, ইয়াত লৈ লৈছোঁ মিট মছলা আৰু এইখিনি গৰম মছলা, ইয়াত ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, ইয়াত অলপ জিৰা গোটা জিৰা আৰু ইয়াত ৰেড চিলি মই লৈ লৈছোঁ আৰু নিমখ মই পিছত ব্যৱহাৰ কৰিম। তেনেহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এখন কেৰাহী কাটি ল'লোঁ আৰু কেৰাহীখন তেল দিছোঁ, মিঠাতেল। তেলখিনি এতিয়া মই অলপ গৰম হ'বলৈ দিম। পানী গৰম হৈ গ'ল আৰু এতিয়া মই ইয়াত অলপ জিৰাখন ঢালি দিছোঁ। মই এতিয়া জলফাইখিনি দি দিলোঁ। ৰেড চিলি পাউডাৰ, সৰু চামুচে পাঁচ চামুচ দিছোঁ আৰু জিৰা দুচামুচ দিছোঁ। আপোনালোকে যিমান বিচাৰে যিমান সোৱাদ অনুসৰি জলফাই যিকোনো দি দিব। একেবাৰে শেষত দিছোঁ মই নিমখ। এতিয়া মই এইখিনি ভালদৰে মিহলাই ল'ম। আৰু এতিয়া মই এইখিনি ভালদৰে মিহলাই লৈছোঁ যাতে মছলাবোৰ ভালকৈ জলফাইকেইটাৰ মাজত সোমাই যায়। এইখিনি আচাৰ হৈ গ'ল আৰু মই এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিলোঁ। আৰু এইখিনি এতিয়া ঠাণ্ডা হোৱাৰ পিছত মই এটা চিচাৰ বটলত ভৰাই থ'ম। আপোনালোকেও এনেকৈ আচাৰ থ'ব পাৰে, এনেকৈ থ'লে বহুত দিনলৈকে বেয়া নহয়, কিন্তু বইল কৰাৰ পিছত ৰ'দত ভালদৰে শুকুৱাই ল'ব যাতে পানীটো থাকি নাযায়। আৰু এতিয়া ঠাণ্ডা হওক, তাৰপিছত আকৌ আপোনাক একেবাৰে দেখাই আছোঁ আপোনালোকক। জলফাই জ্বলা আচাৰখিনি ঠাণ্ডা হৈ গ'ল আৰু ঠাণ্ডা হোৱাৰ পিছত মই এটা বটলত এনেদৰে ভৰাই ল'লোঁ। আপোনালোকেও এনেদৰে ট্ৰাই কৰি চাব। আৰু ইয়াত মই এতিয়া তেল নাই দিয়া বেছিকৈ, আপোনালোকে পিছত তেল গৰম কৰি ঠাণ্ডা কৰি দিব পাৰে। ময়ো তেনেদৰে দিওঁ আৰু এনেদৰে বনালে আচাৰখিনি বেয়া নহয় বহুত দিনলৈকে। মাজে মাজে ৰ'দতো দি থাকিব। তেনেহ'লে আজি এই আচাৰৰ ৰেচিপিটো চাই আপোনালোকে কেনে পালে তলত কমেণ্ট কৰি জনাব। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আৰু লগতে লাইক শ্বেয়াৰো কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।